নমস্কাৰ বন্ধুসকল, আপোনালোক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি একদম পুৰা ভিডিঅ' এটা বনাবলৈ জোচত আহি আছোঁ। আজি ভিডিঅ'টো কণ্টেণ্টটো আছে দোকানত, আৰু মানে মোৰ লগত আছে এইখন হাঠিয়া লৈ আহিছোঁ। এইখন দেখিছে নহয়, এইটো মোবাইল ব, এখন বগা কাপোৰ এখন আনিছোঁ, এখন আঁঠুৱা আনিছোঁ। এই আঁঠুৱাখনেই মেইন আজি মানে মোৰ জীৱন ৰক্ষা কৰিব, সেইটো কাৰণে এইখনক মই ভালকৈ ৰাখিব লাগিব। আৰু মানে কেছটো কি হ'ল, এইকেইদিনা মানে দোকানত আহিব পৰা নাই, অকণ ভয় লাগি আছে। আৰু মেইন বস্তু এটা আছে মানে অলপ চলপকৈ দেখিছোঁ। এইখন আমাৰ দোকান, এইটো যে দেখিছে, এইটো ভিতৰত মানে ডাঙৰ মৌ বাহ এটা সোমাই আছে, বহুত ডাঙৰ। আৰু সেইফালে দেখিছে নহয়, এই পাচিটোত মানে ডাঙৰ বৰলৰ বাহ এটা সোমাই আছে। আজি মই ঘৰটো আজি সাতাম। আমি মৌ পুহি পোৱা নাই, যিসকলে মৌ পুহি পাইছে মানে তেওঁলোকে ভালকৈ গম পায় কি মৌত মানে জাকত মানে ৰাণী এজনী থাকে বোলে, এই ৰাণীজনীয়ে গোটেইখিনি কণ্ট্ৰল কৰি থাকে। আৰু ৰাণীজনী মানে ইয়াতে আছে, গম পাইছোঁ। মানে ৰাণীজনী থাকিলে মানে চব থাকিব, সেইটো কাৰণে মানে আজি সিহঁতক ধৰিম। কেনেকৈ ধৰোঁ আপোনালোক চাই থাকিব, অকণমান চেলেঞ্জিং কাম, আগে পিছে এইবিলাক কাম কৰি পোৱা নাই, বহুত ভয়ো লাগিছে অকলে যেতিয়া ডেঞ্জাৰ। আপোনালোকে এইবিলাক কাম যাতে মোক দেখি পিনি নকৰে, আৰু মই অকণমান সাৱধানতা মেইনটেইন কৰি পিনি মই কামটো কৰিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে চাই থাককচোন কি হয়। আৰু এই মৌ হটাও অভিযানত মানে মই অকলশৰীয়াকৈ এইটো কাম কৰিব লৈছোঁ, যিহেতু মানে আমাৰ মেডামৰ ঘৰত মই ৰাখি থৈছোঁ। এডোখৰত মানে যিহেতু বুনকৈ এগাল ওলাই আহিব, আৰু যদি ওলাই আহে, যদি এটেক কৰি দিয়ে, সেইটো কাৰণে অকণমান দিগদাৰ হয়। সেইটো কাৰণে মই মানে এই অভিযানটোত মই অকলশৰীয়া, আৰু সেইটো কাৰণে অকলে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ। আৰু মানে কেছটো কি হ'ল, অকণমান মানে পৰিকল্পনা কৰি পিনি যদি কামটো নকৰোঁ, তেতিয়াহ'লে মানে অকণমান ডেঞ্জাৰ আছে। সেইটো কাৰণে মানে প্ৰথমতে মই কি আইডিয়া লৈছোঁ, এইটো যে দেখিছে, এইটো মানে সোপাটো, এই সোপা এটা বনাই লৈছোঁ। এই সোপাটোৱে মানে সেই যে দেখিছে ফুটাটো যে এইটো মেইন তেৰি সোমাই যোৱা ফুটাটো, তাত মানে এইখন পূৰা এনেকৈ কৰি খুচি দিম, ওলাই আহিব নোৱাৰাকৈ। আৰু তাৰপিছত মানে এই আঁঠুৱাখন আনিছোঁ, যেতিয়া ওলাই আহিব নোৱাৰিব নহয়, সেই তেতিয়া মানে এইখনে গোটেই হোম থিয়েটাৰটো মানে আগুৰি দিম, মানে তাৰ ইয়াৰ ভিতৰত ভৰাই দিম। আৰু ভৰাই দিয়াৰ পিছত মই মানুহটো গুচি আহি পিনি এইফালে এইডাল তাৰ কানেকশ্যন আছে ৱাৰ, এই ৱাৰডাল তাত মই ইয়াত বৰ্ডত দি পিনি হোম থিয়েটাৰ কানেকশ্যন কৰি পিনি মই গান এটা লগাই দিম। গানটো যেতিয়া লগাই দিম, ধুম ধাপ কৰিব নহয়, তেতিয়া অট'মেটিক তেহেঁতি এই আঁঠুৱাখনৰ ভিতৰত পৰি যাব। আৰু এই আঁঠুৱাখনৰ ভিতৰত পৰি যোৱাৰ লগে লগে তেহেঁতক নি পিনি বেলেগ মানে জেগাত ৰখাবগৈ পৰা হ'ব। আৰু সেইটো কোনে ৰখাই মই নাজানো, পিছত কাৰোবাক খবৰ দিম, আহি যাব, লৈ যাব। আৰু পিছত মোক ফ্ৰীতে মৌ জোল মোক খোৱালেই হ'ল। সেইটো মই এগ্ৰিমেণ্টটো মই আগতীয়াকৈ কৰি ল'ব লাগিব, নহ'লে ইমানখিনি কষ্ট মই এনেই নকৰোঁ। আৰু মানে কেছটো কি হ'ল, এইফালে দেখিছে নহয়, মই ভাবিছিলোঁ বহুত দোকানখনৰ কাষত পাই যাবহি বুলি ৰাস্তাটো। ধুনীয়া এটা জেগা আছে মেইন ৰাস্তাটোলৈকে, প্ৰায় 15 ফুটমান জেগা আছে, একদম ধুনীয়া। আৰু ফাৰ্ষ্ট প্ৰটেকশ্যন হ'ল এইটো, যাতে বাকীখিনিত কামুৰিলে এই খোপৰাটো যাতে বাচি যায়। এইটো বাচিব নে নাবাচে নাজানো আৰু, পলাবি দেই। ফাইনেলি ওলাব নোৱাৰা কৰি দিলোঁ। এতিয়া বাকী ষ্টেপখিনি জল্দিকৈ কৰিব লাগে। এই আঁঠুৱাখন এইখনত এতিয়া সেইটো ভৰাব লাগিব। ওলাই আহিছে নি? নহয়, এইখিনিত গোট খাই থকাখিনি অঁ, এইটো ওলাই আহিছে যেন পাইছোঁ। ওলাই আহিছে চোন। ইফালে ফুটা আছে নি? চব ওলাই আহিলে। এই তলৰ পৰা ক'ৰবাত ফাঁক আছে, ওলাই আহিছে। খুলি দিব কৈ দিয়ক। এতিয়া ওলাইছে ন, কি কৰা যাব এতিয়া? কি কৰা যাব? ফাইনেলি উপবাস খুলি আনি পিনি জানে এইটো ইয়াত থলোঁ। এইটো খুলি দিলে গোটেই একদম পূৰা ওচৰত দেখুৱাই দেই আকৌ। এইটোৱে মেইন মালটো। এইটো খুলি দিলে একদম পূৰা ভমকৈ আহি যাব। আৰু ইয়াৰ পিছৰ ষ্টেপটো কেনেকৈ লওঁ অকণমান চিন্তা কৰি ল'ব লাগিব, সেইটোৱে বেছি ডেঞ্জাৰ। এটা চাইডৰ খালি দিওঁ নেকি? চিষ্টেম টিকৰ এনেকৈ ওলাই যাব নহয়। অঁ, গান লগাই দিম তেতিয়া ভমকৈ পূৰা। এতিয়া গান এটা লগাব লাগিব। আৰু এতিয়া একেবাৰে অন্তিম পৰ্যায় পাইছেহি। এয়া গান বজাব লৈছোঁ।
ৰ'ব তাৰপিছতে দেখা যাব ইহঁতৰ গান অন কৰি দিলোঁ ছাকচেছ হোৱা নাই যে কিয় গান বজাই দিলে আহি যাব বুলি ভাবিছিলো কি হ'ব এতিয়া এনেকৈ হ'লে হা আৰু পূৰা দিনৰ পৰা লাগি লাগি মোৰ দ্বাৰা নহ'লে সেইটো কাৰণে এইবাৰ মাষ্টাৰ ট্ৰেইনাৰ মাতি আনিছোঁ আৰু এইবাৰ মাষ্টাৰ ট্ৰেইনাৰ উলিয়াব পায় নোৱাৰে এইবাৰ চাই লওঁ এডাল ধৰ খালি সাৱধান দেই 10,000 টকীয়া হোম থিয়েটাৰ বেয়া নকৰিবি আকৌ ৰাতি হ'লে ওলাই আহিব জানো দেখিব নাই মৌ এই আজি দুদিন হ'ল এই হোম থিয়েটাৰৰ ভিতৰত আহি সোমাই দিলে নহয় ডাঙৰ মৌ জাক এটা তাৰপিছত মই এনেকৈ হেলমেট চেলমেট পিন্ধি তললৈ আনিলোঁ এতিয়া উলিয়াব পৰা নাই নহয় সোমাই আছে একগাল আছে মোৰ নট নাই নট খুলিব নোৱাৰি মই মানে ভাবিছিলোঁ কি এইটোত এনেকৈ সোপা দি পিনি ভিতৰত মানে কানেকশ্যন কৰি পিনি ধুম 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 পূৰা বজাই দিম বেছ দি পিনি তেতিয়া ওলাই আহিব বুলি ভাবিছিলোঁ কিন্তু মই ভবাটো ছাকচেছ নহ'লে আৰু এতিয়া কেনেকৈ ওলাব নাজানো মুঠতে ইমান দামী এটা মৰমৰ বস্তু যদি বেয়া হ'ব লগা হয় ভিতৰত মানে যদি চাট বনাই দিয়ে যদি ৰস উলিয়াই দিয়ে তেতিয়াহ'লে মানে স্পীকাৰটোত ৰস পৰি যাব আৰু বেয়া হৈ যাব সেইটো কাৰণে অলপ জল্দিকৈ উলিয়াবলৈ চেষ্টা কৰি আছোঁ চবেই চেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে কোনো ছাকচেছ হোৱা নাই চেষ্টা অব্যাহত ৰাখি আছোঁ চাওঁ কি হয় টেকনিকটো বৰ বেলেগ টাইপত লগোৱা হৈছে ওলাইছে বল গুটি সোমাইছে অঁ বলে মই ভিতৰত যুদ্ধ লাগি আছে চাগে কিমান দেৰি হ'ল দিনৰ পৰা লাগি আছোঁ এতিয়া আন্ধাৰ হৈ গ'লগৈ মানে গোটেইখিনি য'ত ৰৈ যাব তাতে ৰাণীজনী থাকিব হয় নহয় ৰাণী তালৈ যাবগৈ অঁ দীঘলীয়াকৈ লানি পাতি যাব নাই খাব এটা বাহিৰলৈ ওলালে ইহঁতৰ এতিয়া খং উঠি থাকিব আৰু আমাৰ মেডাম তোমাৰ কাঠৰখনৰ ভিতৰত ভৰাই দিওঁ ব'লা মৌ মাখিৰ পৰা বহুত কথা শিকিব লগা আছে আকৌ জানো নাই তেহঁতৰ যিটো একতা এইটো কাৰো নাই চাগে বৰল আৰু মৌ মাজত যুদ্ধ লাগি আছে তই বল কেইটা পালি তাত বল ইয়াৰ ভিতৰত 4-5টামান সোমাই আছে হা 4-5টামান 4-5টা দেখিছা দুইটা এটা খঙাল বস্তু হয় নাই দুইটা চাগে কিমান মৰমত আছে ইটোৱে পুৰা লিলিমাই সেইখিনি গুটি বৰ বেছি নাই আৰু বৰ বেছি নাই ইখনতে ধৰা কেমেৰাটো এখনতে ধৰছে ৰাণী ওলালে নে তথাপিও এইফালে নাই জোকাওঁ জোকাই দিওঁ আৰু এবাৰ জোকাওঁ লাষ্ট এবাৰ ট্ৰাই কৰি চাওঁ ন মেডাম কি উলিয়াই আছে আপুনি হা ইনকম চাৰ্টিফিকেট ইনকমৰ বাট এটা লাগিছিলে কিবা এটা কৈ পিনি ইনকম কৰিব পাৰিম নি অঁ মই ভাত বনাব লাগে তুমি পইচা দিবা সেইটো ইনকমৰ পথ দিছা এইটো ইনকমৰ পথ দিছা কথা ক'বলৈ আহিছা মোক ভিজন হ'ল দুটা এটা হ'ল মৌখিনিক বচাব লাগে আৰু এটা হ'ল হোম থিয়েটাৰো বচাব লাগে এতিয়া দুইটাক বচাবলৈ যাওঁতে এতিয়া আমি নিজেই মৰিছোঁ সেইটো কাৰণে ৰাইজ অথনিৰ পৰা কষ্ট কৰি এতিয়ালৈকে হোৱাগৈ নাই এতিয়া 8টামান বাজিবলৈ হ'ল চাগে ৰাতি আৰু আমাৰ এক্সপাৰ্ট লাগি আছে হোৱাগৈ নাই এতিয়ালৈকে আৰু কিমান আছে ছাৰ এতিয়াও আছে বহুতখিনি আছে এইটো মানে ভাঙিব পৰা নাই এতিয়া বাট নাই নহ'লে মুকলি কৰিব পৰা হেঁতেনতো ডাইৰেক্ট ওলাই গুচি আহিলেহেঁতেন উপায় নাই আৰু ইয়াত এইখিনি আপোনালোকক এনেই হেৰি কৰি দেখুৱাই দিছোঁ আৰু দেই ৰিক্সতে ফিক্স লৈ পিনি ভিতৰত আহি আঁঠুৱাৰ ভিতৰত কেমেৰা কৰি দেখুৱাইছোঁ চাই লওক সেইখিনি লাষ্ট এয়াই ফাৰ্ষ্ট আৰু থাকিলে থাকিব আৰু উপায় নাই আৰু ফাইনেলি কালিৰ পৰা কষ্ট কৰি কালি ছাকচেছ নহ'লগৈ আৰু আজি সেইটো কাৰণে কালি এই আঁঠুৱাখনৰ ভিতৰত থৈ গৈছিলোঁ আৰু এতিয়া এই চাক এতিয়া এই মাষ্টাৰ ট্ৰেইনাৰ আজি আকৌ ৰেডি আজি নিব পাৰে নাই নাজানো এইটো মেইন বস্তু এইটোত সোমাইছিলে এইটোত আছে নাই আছে আজি মুঠতে ছাকচেছ কৰিবি দেই এটাক নতুন ঘৰ দিবি মোক অথনি এটা দিলে নহয় অঁ এটা দিলে
তাৰ হোংডাল মই লগে লগে উলিয়াই দিলোঁ সেইটো কাৰণে বাচি গ'লোঁ মানে বিষটো অকণ কমিলে বহুতখিনি আছে যিহেতু সেইটো কাৰণে দুবাৰ আনিব লগা আছে সোনকালে তাৰ সজা ৰেডি হৈ আছেনে অঁ ইয়াত আৰু অলপ থাকিয়ে গ'ল সেইখিনি 2,000 years later. আজি কিমান দিন হ'ল এইটো হা কিমান দিনমান হ'ল হা দুসপ্তাহ চাট বান্ধিলে নাই বান্ধিলে সেইয়া ওচৰৰ দেখাই দিছোঁ ফাইনেলি হয়নে আজি ময়ো খাব পাম আৰু তেতিয়াহ'লে এয়া সেইখিনি চাওঁ এইখন চাট ৰস ওলাইছে নাই বাৰু বেছি হোৱা নাই ন তেতিয়া এখন চকা হৈছেহে অঁ বেলেগ টেকনিকত লিয়ে দেই চাওঁ সিয়া ৰসখিনি তলত পৰি গৈছে এতিয়া ইমানেই ওলাইছেনে এইখনত মানে এইখন বেছি হোৱাগৈ নাই নতুন একেবাৰে ন ইমান ৰস হোৱাগৈ নাই নেকি এতিয়া ৰস মানে এইখনত এইটো চাইড গোটেইটো ৰসেই অঁ এইটো চাইডৰ ৰসখিনি এই ওপৰৰ পলেপটো কাটিলে এইখিনি গোটেইখিনি ৰসেই অঁ পলেপটো কাটি পিনি আৰু চাকিব লাগিব এইখিনিত আকৌ তেহেঁতি মানে বাঁহ ল'ব অঁ এইখিনি আকৌ এই বিচনীখন এনেকৈ কৈ কল চুচনি দি বান্ধি দিলে আকৌ ইয়াত ৰস পৰিবগৈ বিচনীখন যদি ভাঙি দিয়া হয় তেতিয়াহ'লে অকণমান দি দিলে আকৌ ডাঙৰ কৰি দিব নহয় অকণমান এই কণহত লগাই থৈ দিলেও ডাঙৰ কৰি দিব ডাঙৰ এখন বিচনী কৰি দিবগৈ মাষ্টাৰ ট্ৰেইনাৰ এটা দিলেই দিম হা দিলে দিলে মোক বাহুত দিলে হওক দিয়া নাই উই নোযোৱাকৈ যে ইয়াতে থাকিলে হয়নে সেইখিনিয়ে একদম লোকেল যোনবিলাক বেপাৰীয়ে আনে তাত কিমানকৈ মিক্স কৰি আনে কোনো ঠিকনা নাই এইকণেই মেইন লোকেল অত্যাধিক মিঠা সেইটো কাৰণে ময়ো দিলে নি বাৰু মিঠাটোৰ পৰা মোৰ শব্দটো আহিলে নি বাৰু তামাম মিঠা